নেক্সট 5 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ বহুপদ ৰাশিক এক পদ ৰাশিৰে হৰণ কৰা। তাৰমানে ইয়াতে আমাক দুটা ৰাশি দিয়া আছে, প্ৰথম এইখিনি আৰু দ্বিতীয় এইটো, আৰু মাজত কি দিয়া আছে, হৰণ দিয়া আছে। তো এই যেটো প্ৰথম বহুপদ দিয়া আছে এই বহুপদটোক আমি এক পদ দিয়া আছে সেই এক পদেৰে কি কৰিব লাগে, হৰণ কৰিব লাগে। তো যেহেতু এই প্ৰথমটোক এই দ্বিতীয়টোৰে হৰণ কৰিব লাগে আৰু হৰণ কৰিলে কি কৰিব লাগে, আমি এনেকে এটা দাগ দিব লাগে। যাক হৰণ কৰিব লাগে বা যেটো আগত থাকে এইটো ওপৰত থাকিব। তো মই এইটো ওপৰত লিখিম 3y to the power 8 minus 4y to the power 6 plus 5y to the power 4। যেটো হৰণ আছে এইটো 8 divided by দি বুজোৱা হয়, আৰু যেটো y to the power 4 আছে এইটো কি বহাম, তলত বহাম, যেটো পিছত থাকে এইটো তলত, y to the power 4। y to the power 4 এর এই গোটেইখিনি হৰণ কৰিব লাগে। তো মই কি কৰিম, এই y to the power 4 ইয়াৰ তলত এবাৰ লিখিম, ইয়াৰ তলত এবাৰ লিখিম, আৰু ইয়াৰ তলত এবাৰ লিখিম, এনেকে লিখা যায়। তো মই কি কৰিম, প্ৰথমত দি আছে 3y to the power 8, ইয়াৰ তলত কি লিখিম, y to the power 4, মাজত মাইনাস চিন দিম, ইয়াতে মাইনাস আছে যেহেতু মই ইয়াতে মাইনাস দিম। ইয়াৰ পিছত কি আছে 4y to the power 6, মই লিখিম 4y to the power 6, আৰু তলত কি হ'ব y to the power 4, y to the power 4। ইয়াতে কি আছে, প্লাস আছে, প্লাস, আৰু ইয়াতে কি আছে 5y to the power 4, তো মই লিখিম 5y to the power 4, তলত কি আছে y to the power 4। এতিয়া মই কি কৰিব লাগিব, ইয়াত y to the power 8 আছে, ইয়াতে y to the power 4 আছে। তো আমি এটা ফর্মুলা পাইছিলো, যদি a to the power m divided by যদি a to the power n হয়, তেতিয়াহলে অকল এটা a লিখি m minus n লিখা যায়। তার মানে দুটা রাশি যদি হরণ হয়ে থাকে, ডিভাইড হয়ে থাকে, তেতিয়াহলে এই দুটা রাশিক এটা রাশি লিখি এই উপৰৰ পাৱাৰ দুটা আমি মাইনাস কৰিব পাৰিম, m minus n। একেদৰে ইয়াতে কি আছে, ইয়াতে y to the power 8 আছে আৰু ইয়াতে y to the power 4 আছে, y আৰু y সেম হয়। তো মই দুটা y এর বদলি মই এটা y লিখি পাৱাৰ দুটা মই মাইনাস কৰিব পাৰো। এইটো মই 3 এ ৰাখিম, আৰু যেটো y to the power 8 আৰু y to the power 4 আছে, তো এটা y লিখি 8 minus 4 লিখিম, পাৱাৰ দুটা মাইনাস কৰিম। ইয়াতে কি দি আছে মাইনাস, তো ইয়াতে মই মাইনাস লিখিম, সেম ইয়াতে 4 দি আছে মই 4 লিখিম, আৰু এই যেটো y to the power 6 আছে আৰু y to the power 4 আছে, তো y to the power 6 minus 4 লিখিম, প্লাস 5y to the power 4 divided by y to the power 4, তো মই ইয়াতে 5 লিখিম, আৰু y লিখি যেহেতু 4 আৰু 4 আছে, তো মই ইয়াতে 4 minus 4 লিখিম। এতিয়া 3 to 3 এ লিখিম, আৰু y to the power কিমান হ'ব, 8 ৰ পৰা 4 গলে কিমান থাকে, তো y to the power 8 ৰ পৰা 4 গলে 4 থাকে, তো 3y to the power 4 মাইনাস ইয়াতে 4 to 4, আৰু y to the power কিমান হ'ব, 6 ৰ পৰা 4 গলে কিমান থাকে, 2 থাকে, প্লাস 5 y to the power কিমান হ'ব, y to the power হ'ব 0। ইয়াক লিখা যায় 3y to the power 4 minus 4y square plus 5 লিখা যায়। y to the power 0 মানে কি 1, আৰু 1 আমি নিলিখিলেও হয়, গতিকে অকলকে থাকিব 5। তো এইটোৱে হ'ব আমাৰ আনসার। ইয়াৰে 2 নম্বৰ প্ৰশ্ন দিয়া আছে p কিউব q কিউব minus p to the power 6 q কিউব, এইখিনি এটা ৰাখি, আৰু যেটো এক পদ দিয়া আছে এইটো p কিউব q কিউব। তো যেটো প্ৰথমত দিয়া আছে, যেটো হৰণৰ আগত দিয়া আছে, এইটো আমি দাগৰ ওপৰত লিখিম, আৰু যেটো হৰণৰ পিছত দিয়া আছে এইটো আমি দাগৰ তলত লিখিম। তো পিছত থকাটো তলত কি আছে p কিউব আৰু q কিউব, আৰু যেটো আগত আছে এইটো আমি ওপৰত লিখিব লাগিব, কি আছে p কিউব q কিউব minus p to the power 6 q কিউব। এতিয়া মই যেটো p কিউব q কিউব আছে তলত, এইটো মই দুটাৰ তলতে লিখিম, বিতৰণ কৰিম। তো কি হ'ব p কিউব q কিউব divided by p কিউব q কিউব, মানে ইয়াৰ তলতে এবাৰ এইটো মাইনাস দি পেলাই ইয়াৰ তলতে কি কৰিম, এইটো লিখিম। তো এইটো কি আছে p to the power 6 q কিউব divided by p কিউব q কিউব। তো ইয়াতে p কিউবৰ লগত p কিউব কেনসেল হ'ব, আৰু q কিউবৰ লগত q কিউব কেনসেল হ'ব, আৰু যেহেতু দুটাই সেম, তো কাটাকাটি কৰিলে কিমান থাকিব, 1 থাকিব। এতিয়া ইয়াতে q কিউব আৰু q কিউব কেনসেল হ'ব, আৰু p আৰু p যেহেতু সেম আছে, তো মই এটা p লিখিম, আৰু পাৱাৰ দুটা কি কৰিম, মই হৰণ হলে মাইনাস লিখিব পাৰিম। তো 6 minus 3, যেহেতু এই p আৰু এই p কি আছে, হৰণ হৈ আছে, গতিকে মই পাৱাৰ দুটা কি কৰিব পাৰো, মাইনাস কৰিব পাৰো, 6 minus 3। তো p ৰ ওপৰত 6 minus 3, তো মই লিখিম 1 minus p ৰ ওপৰত 6 ৰ পৰা 3 গলে কিমান থাকে,
3 থাকে, তো এইটো হ'ব আনসার। নেক্সট 6 নম্বৰ প্ৰশ্ন দিয়া আছে হৰণফল নিৰ্ণয় কৰা। তো ইয়াতে যিটো প্ৰশ্ন আমাক দিয়া আছে এই প্ৰথমটোক এই দ্বিতীয়টোৰে আমি হৰণ কৰিব লাগে। তো আগৰ নিচিনাকে যিটো প্ৰথম থাকে এইটো ওপৰত লিখিম 10x minus 25, আৰু যিটো হৰণৰ পিছত দিয়া আছে এইটো মই কি কৰিম তলত লিখিম, কি আছে 2x minus 5। এতিয়া ওপৰত দেখিম কমন আছে নেকি, তো 10x আৰু 25 কিহেৰে হৰণ কৰিব পাৰি, তো যিটোৰে হৰণ কৰিব পাৰি দুটাকে সেইটোৱে হ'ব কমন। তো 10 5 হৰণ কৰিব পাৰি আৰু 25 5 হৰণ কৰিব পাৰি, তো মই 5 কমন ল'ম। তো যদি 5 কমন লওঁ ওপৰত কি থাকিব, 5 এই 10 হৰণ কৰিলে কিমান হয় 2 হয়, আৰু লগতে এই x2 থাকিব -2 মাইনাছ 5 এই 25 কিমান বাৰ যায় 5 বাৰ যায়, তো গতিকে ইয়াতে 5 হ'ব। তলত কি আছে 2x minus 5। এতিয়া এই যিটো ব্ৰেকেট আছে এই ব্ৰেকেটৰ খিনি আৰু এই তলৰ খিনি সেম হয়, মই কাটি দিব পাৰো, তো আনসার থাকিব কি 5। তো 6 নম্বৰ 2 নম্বৰতো আমি একে ধৰণে কৰিব লাগে, এই যিটো প্ৰথমত যিটো বহুপদ ৰাখি দিয়া আছে ইয়াত এইটোতে আমি হৰণ কৰিব লাগে। তো মই দাগ দি ওপৰত কি লিখিম 20 into y plus 4, আৰু এইফালে কি আছে y square minus 5y plus 3, আৰু তলত কি আছে 5 into y plus 4। এতিয়া এই তলত আৰু এই ওপৰত কিবা মিল থকা আছে নেকি, তো মিল থকা এই y plus 4 আছে, আৰু এই y plus 4 মই কাটি দিব পাৰো, আৰু এই যিটো 5 আছে এই 5 এই 20 কাটি দিব পাৰো। তো 5 যেতিয়া 20 কাটে তেতিয়া কি হ'ব 5 4 বাৰ যাব, তো আমার থাকিব কি 4 into এই 4টো থাকিব, আৰু ইয়াতে কি থাকিব y square minus 5y plus 3, তো মই লিখিম y square minus 5y plus 3। নেক্সট 7 নম্বৰ প্ৰশ্ন দিয়া আছে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা। এই যিটো প্ৰথমটো আছে এই প্ৰথমটো আমি উৎপাদক বিশ্লেষণ কৰি উৎপাদকত প্ৰকাশ কৰাৰ পিছতহে এইটোৰে হৰণ কৰি আমি ইয়াত হৰণফল নিৰ্ণয় কৰিব লাগে। তো মই আগৰ নিচিনাকে এই হৰণৰ আগত থকাটো মই ওপৰত লিখিম, আৰু যিটো হৰণৰ পিছত আছে এইটো তলত লিখিম। তো হৰণৰ আগত কি আছে 4u square plus 25u minus 21, আৰু তলত কি আছে u plus 7। এতিয়া মই কি কৰিম ওপৰত যিটো বহুপদ দিয়া আছে সেইটোক মই আগৰ নিচিনাকে উৎপাদকীকৰণ কৰিম। এই 4 মই 21 হৰণ কৰিম, তেতিয়াহ'লে কি হ'ব 4 into 21 কৰিলে 4 2 গুণ 8 আৰু 4 1 গুণ 4 84 হয়। 84ক আমি বিভিন্ন ধৰণে ভাঙিব পাৰিম, 1 into 84, 2 into 48, 3 into 28 আৰু 4 into 21। এই গোটেইবিলাক কি হয় 84ৰ উৎপাদক হয়। যিহেতু কোনজোৰ উৎপাদক ললে আৰু যোগ বিয়োগ কৰিলে আমি মাজত 25 পাম। তো আগতে আমি কৰিছিলো এই 28 minus 3 কৰিলে কি পাম আমি 25 পাম। তো মই কি লিখিম 4u square plus to plus 25 ঠাইত মই কি লিখিম 28 minus 3, 28 minus 3, 28 পৰা 3 minus কৰিলে কি হয় 25 হয়। এতিয়া লগত কি আছে u আছে, মই u টো কি কৰিম এই ব্ৰেকেটৰ বাহিৰত লিখিম, পিছত কি আছে -21, আৰু কি আছে u plus 7 আছে তলত, তো মই u plus 7 লিখিম। এই 4u square plus, যেহেতু আমি ব্ৰেকেটটো উঠাব লাগে তো u এৰে 28 পূৰণ হ'ব, তো কি হ'ব 28u, আৰু প্লাস এ মাইনাস হ'ব, আৰু 3 ৰে u পূৰণ কৰিলে কি হ'ব 3u, আৰু শেষত কি আছে -21। তলত কি আছে u plus 7। তো নেক্সট লাইনত কি কৰিম এই প্ৰথম দুটা পদৰ পৰা আমি কমন ল'ম। তো ইয়াতে 4u স্কয়ার আছে, ইয়াতে 28u আছে, তো মই কি কৰিম মই ইয়াতে কমন বিচাৰিম। তো 4 আৰু 28ক দুয়োটাকে 4 ৰে হৰণ যায়, আৰু ইয়াতে u স্কয়ার আছে আৰু ইয়াতে u আছে, তো u ইয়াতে দুটা আছে ইয়াতে এটা আছে, তো এটা u কমন হ'ব। কমন লোৱাৰ পিছত এনেকে ব্ৰেকেট দিব লাগে। এতিয়া এই 4u ৰে যদি মই 4u স্কয়ার কাটো তেতিয়াহ'লে কি হ'ব 4 ৰে 4 কাটা যাব, আর ইউ এর এই দুটা ইউ আর এটা ইউ কাটা যাবে, ইয়াতে অকল এটা ইউ থাকিব। প্লাস টু প্লাস হব, আৰু এই 4u ৰে যদি 28u কাটো তেতিয়াহ'লে কি হ'ব 4 ৰে 28 কাটিলে কি হ'ব 4 7 গুণ 28, ইউ আৰু ইউ ৰ লগত কেনসেল হ'ব। ইয়াতে কি আছে মাইনাস আছে, তো মাইনাস লিখিম। এটা 3 আৰু 21 দুটাকে কি হৰে হৰণ যায় 3 ৰে হৰণ যায়, তো মই 3 কমন ল'ম,
তিনি কমন লোৱাৰ পিছত তিনিৰে মই এটা কাটিব লাগিব, তিনিৰে তিনি কাটিলে ইয়াতে কি থাকিব, অকল ইউ থাকিব। এতিয়া মাইনাজে কি হয়, ইয়াতে প্লাছ হ'ব। মাইনাজে প্লাছ, তিনিৰে 21 কাটিলে কিমান হ'ব, 7 হ'ব। তলত কি আছে, ইউ প্লাছ 7। অংকৰ নেক্সট পাৰ্ট মই সকালে কৰিম। ইয়াতে যিহেতু কি হয়, এইটো ব্ৰেকেট আৰু এইটো ব্ৰেকেট সেম হয়, তো দুটা ব্ৰেকেট মই এটা ঠাইত লিখিম। তো কি হ'ব, ইউ প্লাছ 7, আৰু এটা ব্ৰেকেটৰ ভিতৰত মই কি লিখিম, যি দুটা ব্ৰেকেটৰ বাহিৰত আছে, 4u আৰু -3। তো মই কি লিখিম, 4u - 3। তলত কি আছে, ইউ প্লাছ 7, তো ইউ প্লাছ 7। এতিয়া তলত আছে ইউ প্লাছ 7 আৰু ওপৰত কি আছে, ইউ প্লাছ 7। এই দুটা আমি কাটি দিব পাৰো। তো আমাৰ থাকিব কি, 4u - 3। তো এইটো হ'ব কি এনসার। 7 নম্বৰ প্ৰশ্নত 2 নম্বৰত দিয়া আছে m² - 14m - 32 ডিভাইডেড বাই m প্লাছ 2। আগৰ নিচিনাকে হৰণৰ আগত থকাটো ওপৰত লিখিম আৰু হৰণৰ পিছত থকাটো তলত লিখিম। তলত হ'ব m প্লাছ 2 আৰু ওপৰত কি হ'ব, m² - 14m - 32। তো উৎপাদকীকৰণ কৰিবলৈ হলে আমি m² আগত থকা সংখ্যাৰে এই ধ্ৰুৱপদক পূৰণ কৰিব লাগে। তো এই m² আগত কি আছে, ইয়াতে একো নাই, তাৰ মানে 1 সংখ্যা আছে। তো 1 যেতিয়া 32 পূৰণ কৰিম, তেতিয়া কি হ'ব, 1 × 32 কৰিলে কি হ'ব, 32 হ'ব। এতিয়া 32 কিমান ধৰণে ভাঙিব পাৰি, 1 × 32 লিখিব পাৰি, 2 × কিমান হ'ব, 16 লিখিব পাৰি, 2 × 32 হয়। তাৰপিছত কি লিখা যায়, 3ৰে নাযায়, 4ৰে যায়, 4 × 8 = 32 হয়। এতিয়া আমি এই 3 যোৰাৰ কোন যোৰা লৈ যোগ বিয়োগ কৰিলে আমাৰ 14 পাম। তো 16 আৰু 2, 16ৰ পৰা 2 মাইনাছ কৰিলে কি হয়, 14 হয়। তো মই ইয়াতে লিখিম m² - 14ৰ ঠাইত লিখিম 16 - 2, আৰু ইয়াতে m আছে, m লিখিম, আৰু কি আছে, -32। তলত কি আছে, m প্লাছ 2। এতিয়া আমি কি কৰিব লাগিব, যিটো ব্ৰেকেট আছে ব্ৰেকেট নোহোৱা কৰিব লাগিব, আৰু ব্ৰেকেট নোহোৱা কৰিলে কি হ'ব, m-ৰে 16 পূৰণ হ'ব আৰু m-ৰে 2 পূৰণ হ'ব। তো মই কি কৰিম, ইয়াতে এইটো একে লিখিম, m² - 16ৰে m পূৰণ কৰিলে কি হ'ব, 16m, আৰু মাইনাজে কি হ'ব, প্লাছ হ'ব। ইয়াতে 16ৰে m পূৰণ কৰিলো, এতিয়া 2ৰে m পূৰণ কৰিব লাগিব, 2ৰে m পূৰণ কৰিলে কি হ'ব, 2m। শেষত কি আছে, -32, তো মই ইয়াতে কি লিখিম, -32। তলত কি আছে, m প্লাছ 2। নেক্সট লাইনত মই কি কৰিব লাগিব, এই প্ৰথম দুটাৰ পৰা কমন ল'ব লাগিব। এই প্ৰথম দুটাত ইয়াতে m² আছে, ইয়াতে m আছে। তো কম ক'ত আছে, ইয়াতে আছে, তো কমটোৱে আমি কমন ল'ব লাগিব, আৰু কমন লোৱাৰ পিছত আমি এইটোৰে কাটিব লাগিব। তো m-ৰে এই দুটা m-ৰ এটা m কাটিলে এটা m থাকিব, মাজত মাইনাছ চিন। এই m-ৰে 16m কাটিলে m কেনচেল হ'ব, থাকিব কি 16। এটা প্লাছ আছে, প্লাছ। ইয়াতে 2m আৰু 32ৰ পৰা কমন ল'ব লাগিব। তো 2ৰে 2ক হৰণ যায় আৰু 2ৰে 32ক হৰণ যায়, গতিকে 2 হ'ব কমন। তো 2ৰে যেতিয়া এই 2m কাটিম, তো 2ৰে 2 কাটিব, থাকিব কি m, প্লাছে মাইনাছে ইয়াতে হ'ব মাইনাছ, আৰু 2ৰে 32ক কাটিলে কিমান হ'ব, 16। তলত কি আছে, m প্লাছ 2। ওপৰত যে দুটা ব্ৰেকেট পাইছো, এই ব্ৰেকেট দুটা কি হয়, একে হয়, m - 16, m - 16। তো দুটা m - 16 মই এটা m - 16 লিখিম, আৰু এটা ব্ৰেকেটত মই যি দুটা লিখা নাই, এই m আৰু এই +2 ব্ৰেকেটৰ বাহিৰত থকা দুটা মই আন এটা ব্ৰেকেটত লিখিম। নেক্সট তলত কি আছে, m + 2। এই ওপৰৰ m + 2 আৰু তলৰ m + 2 কাটি দিব পাৰো, থাকিব কি m - 16। এইটোৱে হ'ব আনসাৰ। তো ইয়াতে দশম শ্ৰেণীৰ এক্সাৰচাইজ R5 শেষ হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব ভিডিঅ'টো, লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, যাতে সকলোৱে ভিডিঅ'টো দেখিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।